পাতিলা আপোনালোকে ভেকুলী বিয়া পাতিলো। কি কাৰণে পাতিছে ভেকুলী বিয়া? ৰ'দৰ ভমকত বুঢ়া বুঢ়ী আধা মৰা হৈছে আৰু পানী দুনি নাই, মানুহবোৰ মানে হাল বাব পৰা নাই আৰু খেতি পথাৰ চিয়াল পাত দিছে আৰু কঠীয়াবোৰ ৰঙা হ'ল। সেইকাৰণে ভেকুলী বিয়া পাতি আমি বন দেৱতাক মানে পূজা পাতি কৰিছোঁ। তেওঁ আহক, আমাক পানী দিয়ক, আমি শান্তি পাওঁ। বুঢ়া বুঢ়ী মানুহ থাকিব পৰা নাই, গছৰ লগতো থাকিব পৰা নাই, চব মানে ঢেলকা ঢেলকা পৰি গৈছে। সেইকাৰণে ভগৱানে পৃথিৱীত বিশ্বাস আছে যদি ভগৱানে আজিৰ ভিতৰত বৰষুণ দিয়ক। সেইটো কাৰণে ভেকুলী বিয়া পাতিছে, কি কাৰণে পাতিবলগীয়া হ'ল? আমি আজি ভেকুলী বিয়াখন পাতিছোঁ কি কাৰণে মানে গাঁৱৰ ৰাইজে ধৰ বহুত ৰ'দৰ পৰা মানে হেৰি নাইকিয়া হৈছে, পথাৰত মানে চিয়াল ফাট দিছে। সেইকাৰণে আজি ভেকুলী বিয়াখন উলহে মালহে পাতিবলৈ লৈ গৈছোঁ আমি সকলো বুঢ়া বুঢ়ীৰ পৰা ধৰি ডেকা গাভৰুলৈকে। আৰু পথাৰলৈ গ'লেও তোমাৰ এতিয়া ৰ'দৰ চাটত একদম কঠীয়া যিবোৰ পাৰিলে গোটেইবোৰ ৰঙা হৈ গুচি গ'ল। আৰু তাত মানে গৰুৱে ঘাঁহ খাব নোৱাৰা হৈছে, ৰ'দৰ তাপত মানুহ ওলাব নোৱাৰা হৈছে। সেইকাৰণে আজি ভেকুলী বিয়াখন পাতি আমি ইয়াতে বৰুণ দেৱতাই যদি দয়া কৰে আমাক ইয়াতে আজি বৰষুণ জাক দিয়ে বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াকে কৈ মোক বক্তব্য মই সামৰণি পাতিলা আপোনালোকে ভেকুলী বিয়া পাতিলো। কি কাৰণে পাতিছে ভেকুলী বিয়া? ৰ'দৰ ভমকত বুঢ়া বুঢ়ী আধা মৰা হৈছে আৰু পানী দুনি নাই, মানুহবোৰ মানে হাল বাব পৰা নাই আৰু খেতি পথাৰ চিয়াল পাত দিছে আৰু কঠীয়াবোৰ ৰঙা হ'ল। সেইকাৰণে ভেকুলী বিয়া পাতি আমি বন দেৱতাক মানে পূজা পাতি কৰিছোঁ। তেওঁ আহক, আমাক পানী দিয়ক, আমি শান্তি পাওঁ। বুঢ়া বুঢ়ী মানুহ থাকিব পৰা নাই, গছৰ লগতো থাকিব পৰা নাই, চব মানে ঢেলকা ঢেলকা পৰি গৈছে। সেইকাৰণে ভগৱানে পৃথিৱীত বিশ্বাস আছে যদি ভগৱানে আজিৰ ভিতৰত বৰষুণ দিয়ক। সেইটো কাৰণে ভেকুলী বিয়া পাতিছে, কি কাৰণে পাতিবলগীয়া হ'ল? আমি আজি ভেকুলী বিয়াখন পাতিছোঁ কি কাৰণে মানে গাঁৱৰ ৰাইজে ধৰ বহুত ৰ'দৰ পৰা মানে হেৰি নাইকিয়া হৈছে, পথাৰত মানে চিয়াল ফাট দিছে। সেইকাৰণে আজি ভেকুলী বিয়াখন উলহে মালহে পাতিবলৈ লৈ গৈছোঁ আমি সকলো বুঢ়া বুঢ়ীৰ পৰা ধৰি ডেকা গাভৰুলৈকে। আৰু পথাৰলৈ গ'লেও তোমাৰ এতিয়া ৰ'দৰ চাটত একদম কঠীয়া যিবোৰ পাৰিলে গোটেইবোৰ ৰঙা হৈ গুচি গ'ল। আৰু তাত মানে গৰুৱে ঘাঁহ খাব নোৱাৰা হৈছে, ৰ'দৰ তাপত মানুহ ওলাব নোৱাৰা হৈছে। সেইকাৰণে আজি ভেকুলী বিয়াখন পাতি আমি ইয়াতে বৰুণ দেৱতাই যদি দয়া কৰে আমাক ইয়াতে আজি বৰষুণ জাক দিয়ে বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াকে কৈ মোৰ বক্তব্য মই সামৰণি